পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এয়া দেখিছে নহয়, আজি অলপ ভিডিঅ'টো বেলেগ মানে আজি মই বনাবলৈ ওলাইছোঁ চাবোন। এয়া চফ পেষ্ট মই মেছৰ পৰা অৰ্ডাৰ কৰি মগালোঁ। আৰু এইডোখৰ এতিয়া ইহঁত দুটাই দেখি পালে যিহেতু চাবোন বনাবই লাগে, একদম ধুমাধুম এনেকৈ কাটি ল'লোঁ ইহঁতৰ লগতে। ইহঁত দুটাইও কি যে ফূৰ্তি, মানে ইটোৱে চুইছে সিটোৱে চুইছে, কি বা বস্তু ধৰিব পৰা নাই ইহঁতেও। তাৰপাছত এনেকৈ বনালোঁ আৰু এইফালে বাৰীত অমিতা আছিলে, পকা অমিতা, এনেকৈ পেষ্ট বনাই ল'লোঁ। তাৰপাছত মই এনেকৈ গৰম কৰি ল'লোঁ, সেইখিনি বাৰু ভিডিঅ' কৰা মোৰ নহ'ল। আৰু এইফালে বাটাৰৰ টেমা আছিলে মোৰ ওচৰত, এনেকৈ মই টেমা দুটাত লৈ ল'লোঁ। তাৰপাছত ফ্ৰিজত ৰাখি দিলোঁ। আৰু বন্ধু বান্ধৱীসকল, এই চাবোন বনোৱা পদ্ধতিটো যে মই ইউটিউবৰ পৰাই চাই শিকিলোঁ। ভাবিলোঁ ময়ো বনাই চাওঁ কেনেকুৱা হয়, কাৰণ অমিতা আৰু নিম এনেকুৱা ঘৰুৱা কিছুমান বস্তু দিয়ে এইবিলাক চাবোন বনোৱা হয়, কাৰণ ছালৰ কাৰণে খুব উপকাৰী। আৰু এইফালে দেখিছেনে, ফ্ৰিজত অলপ সময় সুমিয়াই থ'লোঁ সোনকালে টান হ'ব বুলি। আৰু এইফালে চাবোন টান হৈ গ'ল, ধুনীয়াকৈ ৰেডি হৈ গ'ল। আমি উলিয়াই ল'লোঁ। খুব ধুনীয়াকৈ চাবোন কেইপিচ টান হ'ল, দেখি খুব ভাল লাগিলে। আপোনালোকেও কেতিয়াবা এনেকৈ বনাব। আৰু এইফালে আবেলি হ'লহি, বেটাহঁতক দুইটাই খাবৰ কাৰণে এনেকৈ নৰসিংহৰ পাতৰ পকৰি বনাই দিলোঁ। দুইটাই খাই খুব ভাল পায়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।